আমি দেখুৱাইছে এক্সক্লুসিভ দৃশ্যাংশ গোলাপউদ্দিন আৰু ফৰিদুলৰ আমি দেখুৱাইছে আমি ৱাটাৰমাৰ্ক লগাবলৈ অনুৰোধ জনাম গোলাপউদ্দিন আৰু ফৰিদুল এই দুয়োগৰাকীক বৰ্তমান লৈ অনা হৈছে এয়া হৈছে গোলাপউদ্দিন আৰু ফৰিদুল আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো ভিং কাণ্ডৰ যি 15 দিন বৰ্তমান পলাতক হৈ আছিলে আমি দেখুৱাইছো বৰ্তমান এয়া গোলাপউদ্দিন আৰু ফৰিদুল দেখুৱাইছো এয়া আৰক্ষী কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গৈছে আৰু এই সম্পূৰ্ণ ঘটনাত আমি দেখুৱাইছো আৰু আমি দেখুৱাইছো পৰিয়ালৰ লোক আহিছে এয়া আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ গোলাপউদ্দিন আৰু ফৰিদুল ইতিমধ্যে আহি পেলাই এয়া যি আত্মসমৰ্পণ কৰিছে আৰু এয়া হৈছে গোলাপউদ্দিন আৰু ফৰিদুল এই দুয়োগৰাকী যি মূল অভিযুক্ত আছিলে ইতিমধ্যে তফজুলৰ মৃত্যু হৈছে আৰু গোলাপউদ্দিন আৰু ফৰিদুলে নগাঁও যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে নিউজ 18 অসম নৰ্থ ইষ্ট আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো এয়া বৰ্তমান গোলাপউদ্দিন আৰু ফৰিদুল এই দুই অভিযুক্ত কি নাম গোলাপউদ্দিন আৰু ফৰিদুল কি নাম গোলাপউদ্দিন আৰু আগত ফৰিদুল দুইটাকে বৰ্তমান লৈ যোৱা হৈছে মই দেখুৱাইছো আৰু এই যি বৰ্তমান আত্মসমৰ্পণ কৰিছে সম্পূৰ্ণ উদ্যোগ লৈ আবু বকৰ সিদ্দিকী